দূৰত যিহেতু আৰু বিহু আৰু চলিছে এইটো বিহুতো কিমান খাম আৰু পিঠাবোৰ খাই আমনি লাগিছে সেইকাৰণে আজি বগৰীকে খাব আপোনালোকে চাই থাকিব ভিডিঅ'টো বগৰী আমি দেখুৱাইছোঁ কিমান আমাৰ ইয়াত বগৰী আছে বহুত দূৰ পাইছোঁ আজি বগৰী খাব আৰু কেইজনীমান আছে ল'ৰা আছে এটা আৰু কেইজনীমান আছে চাই থাকিব বগৰী ক'ত কিমান পায় আপোনালোকক দেখাই আছোঁ আপুনি চাই যাব আপোনালোকে ব'লকচোন বগৰী ক'ত আছে দেখিছেনে চব বগৰী গছ এইবিলাক যিমান দেখিছে এইবিলাক চব বগৰী গছ অঁ মই গছত উঠিবলৈ নাই দে মোক ভয় লাগে বান্দৰেতো উঠিবই লাগিব গছত উঠি যা টেঙা হওক মিঠা খাবই লাগিব হয় নহয় ভাইটি তই কিবা এটা কাম কৰ গম পাইছ নাই এই কাৰোবাৰ ঘৰৰ পৰা এডাল দীঘল ডাং লৈ আনকৈ যা পাইছোঁ উঠিবলৈ কোনে বগৰী খাবলৈ ইমান কষ্ট কৰিব লাগে জোকাই দিয়ে না বান্দৰ ছাগলী এতিয়া ক'ৰ পৰা জানো খুৱাইছে এক মোনাৰে মাথাই লাঠি পাইছিল মানে দে পাই দে জোকাই দি না ভাইটি আজি ফুৰা এটা মানে ক'বই নালাগিব ফূৰ্তি লাগিছে টেষ্ট মাষ্টাৰ বুলি কৈছে নহয় হয় নহয় ভাইটি ঐ টেষ্ট মাষ্টাৰ নেকি তই ঐ জোকাই দিয়া গ'ল মান তই অকলে খাই থাকিলে হ'ব নেকি ঐ বান্দৰ জোকাই দি না মই এতিয়া বৰ্তমান বগৰ খোৱা হ'ল বাৰু এতিয়া ঘৰলৈ গৈ আছোঁ বেছিটো নাই বাৰু